Hello and welcome to my YouTube channel Vlogs with Rikuras. আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ লগতে অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বিভিন্ন চৰকাৰী চাকৰি পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ অসমীয়া সাহিত্য সম্পৰ্কে কিছুমান MCQ আৰু যাৱতীয় তথ্য যুগুতাই লৈ আহিছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন চৰকাৰী চাকৰিসমূহত এই ধৰণৰ প্ৰশ্নসমূহ অহা দেখা গৈছে আৰু সেয়েহে আপোনালোকৰ সুবিধাৰ্থে আজি কেইটামান গুৰুত্বপূৰ্ণ MCQ যুগুতাই লৈ আহিছোঁ আৰু আজিৰ পাৰ্টটো হৈছে অসমীয়া সাহিত্যৰ পাৰ্ট নাম্বাৰ 4। ইতিমধ্যে আমি 3টা খণ্ড শেষ কৰিছোঁ। সেই 3টা খণ্ড যদি আপোনালোকে চোৱা নাই তেনেহ'লে চেনেলৰ লিংকত গৈ এবাৰ চাই ল'ব। আৰু ইতিমধ্যে আমি অসমীয়া সাহিত্যৰ যি পুৰণি সাহিত্যৰাজি আছিলে লগতে শংকৰ যুগৰ যিখিনি বা বৈষ্ণৱ যুগৰ যিখিনি সাহিত্যৰাজি আছিলে সেইখিনি আৰু সাহিত্যিকসকলৰ বিষয়ে আমি কিছু কথা বুজিলোঁ আৰু আজিৰ ভিডিঅ'টোত আমি শংকৰ যুগৰ পিছৰখিনি যিখিনি কবি আছিলে বা সাহিত্যিক আছিলে আৰু তেওঁলোকৰ কি কি লিখনি আছিলে সেইখিনি পঢ়িম। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শংকৰোত্তৰ ইৰা বা পোষ্ট শংকৰী ইৰা। আচলতে এই যুগটো শংকৰদেৱৰ পৰৱৰ্তী কালৰ যিসকল লিখক আছিলে বা যিসকল সাহিত্যিক আছিলে তেওঁলোকৰ যি সাহিত্য কৰ্মৰাজি আছিলে সেইখিনিৰ ওপৰত ভিত্তি কৰিয়েই বিভক্ত কৰা হৈছে। আৰু অসমীয়া সাহিত্যৰ যিসকল পুৰোধা ব্যক্তি আছে এই পুৰোধা ব্যক্তিসকলে শংকৰদেৱক ভিত্তি কৰিয়ে অসমীয়া সাহিত্যক তিনিটা বিশেষ ভাগত বিভক্ত কৰি লৈছিল। এনচিয়েণ্ট বা যিখিনি প্ৰাক শংকৰী যুগৰ আছিলে, তাৰপিছত শংকৰ যুগৰ বা বৈষ্ণৱ যুগৰ আছিলে আৰু তাৰপিছত আছিলে শংকৰোত্তৰ যুগ, যিটো আজি আমি ডিছকাছ কৰিম। এই শংকৰোত্তৰ যুগৰ বিশেষ ধৰণৰ কিছুমান পুথি বা গ্ৰন্থ উলিয়াইছিল আৰু সেইবোৰৰ নাম দিছিল চৰিত পুথি আৰু বংশাৱলী। এতিয়া চৰিত পুথিসমূহ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তেওঁলোকৰ যি জীৱনী আছিলে সেই জীৱন বৃত্তান্তক লৈ পেলাই লিখা কিছুমান পুথি বা গ্ৰন্থ। আৰু তেখেতৰ পৰৱৰ্তী যিসকল লিখক আছিলে মানে শংকৰদেৱৰ পিছৰ সময়ৰ যিখিনি লিখক আছিলে তেওঁলোকে গুৰু দুজনাৰ সন্মানৰ কাৰণে বা গুৰু দুজনাক তেওঁলোকে বিশেষ এটা মান দিবৰ বাবে এই চৰিত পুথি ৰচনা কৰিছিল। এই চৰিত পুথিসমূহ 17th চেঞ্চুৰীত তেখেতসকলে ৰচনা কৰিছিলে। 17th চেঞ্চুৰীত চৰিত পুথিসমূহ ৰচনা কৰিছিল, ভালকৈ মনত ৰাখিব। আৰু এইখিনি আছিলে ৰিটেন এজ বায়'গ্ৰাফিজ অফ শংকৰদেৱ এণ্ড মাধৱদেৱ। মই ইয়াত মাধৱদেৱটো লিখিব নহ'ল, মাধৱদেৱ। তাৰপিছতে বংশাৱলী আৰু বিশেষকৈ সেই সময়ৰ যিসকল ৰজা মহাৰাজা আছিলে তেওঁলোকৰ বংশাৱলীবোৰ তেওঁলোকে লিখিবলৈ যত্ন কৰিছে। এতিয়া বংশাৱলী মানে হৈছে যে প্ৰথমৰ পৰা শেষলৈকে তেখেতসকলৰ বংশৰ যিমানবোৰ ৰজা আছিলে তেওঁলোকৰ নামসমূহ উইথ দেয়াৰ ৱৰ্কছ, তেওঁলোকৰ যিমানবোৰ ভাল ভাল কৰ্মৰাজি আছিলে সেইখিনিয়ে লিখিবলৈ যত্ন কৰিছিল। আৰু ইয়াৰ প্ৰমাণ হিচাপে আমি দৰঙী ৰজাৰ বংশাৱলী কিছু কিছু সমল দেখিবলৈ পোৱা যায়, কিন্তু বাকী ৰজাসকলৰ সেই সময়ৰ যি বংশাৱলী আছিলে সেইবোৰ উদ্ধাৰ হোৱা নাই। তাৰপিছতে কথা গুৰু চৰিত এইখন শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰতে লিখা হৈছিলে, কিন্তু কথা গুৰু চৰিতখন কোনে লিখিছিল তাৰ প্ৰকৃত প্ৰমাণ কিন্তু পোৱা নাযায়। আচলতে এই গুৰু চৰিতসমূহ সেই সময়ৰ যিসকল সাহিত্যিক আছিলে তেওঁলোকে লগ হৈ পেলাই এইবোৰ ৰচনা কৰিছিল। গতিকে কথা গুৰু চৰিতৰ প্ৰকৃত লেখক কোন সেইটো জানিবলৈ পোৱা নাযায়। আৰু কিন্তু এই কথা গুৰু চৰিতখন শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকীৰ জীৱনৰ ওপৰতে লিখা হৈছিলে। পৰৱৰ্তী কালত ৰামচৰণ ঠাকুৰ বুলি তেখেত আছিলে উৰ্বশী আৰু ৰামদাসৰ পুত্ৰ। এতিয়া উৰ্বশী আৰু ৰামদাসৰ পুত্ৰ ৰামচৰণ ঠাকুৰে কি কৰিছিলে, শংকৰ চৰিত নামেৰে এখন চৰিত পুথি ৰচনা কৰিছিল, যিখন আছিলে মষ্ট ভলিউমিনাছ বুক, তাৰমানে বেছি শকত মানে মোটা, বহুত ডাঙৰকৈ লিখিছিলে এইখন কিতাপ। আৰু এখন তেখেতে কাব্য ৰচনা কৰিছিল, সেইখন আছিলে কংসবধ। যিহেতু সেই সময়ত শংকৰৰ যুগৰ যিখিনি বৈষ্ণৱ যুগৰ যিখিনি বধ কাব্য আছিলে বা তাৰ আগৰ যিখিনি বধ কাব্য টাইপৰ কিতাপ আছিলে সেই সময়ৰ যদিও আছিল তথাপিও কিন্তু তাৰ পৰৱৰ্তী যুগতো তাৰ প্ৰভাৱ পৰিছিল বা সেইখিনিও লিখিছিল। আৰু তাৰে এখন কাব্য ৰচনা কৰিছিল ৰামচৰণ ঠাকুৰে, সেইখন আছিলে কংসবধ। আৰু তাৰ পৰৱৰ্তী কালত দৈতৰী ঠাকুৰে এখন চৰিত পুথি লিখিছিল যিখন নাম আছিলে গুৰু চৰিত। তাৰপিছত ৰামানন্দ দ্বিজ, ভূষণ দ্বিজ তেওঁলোকে দুয়ো মিলি পেলাই শংকৰ চৰিত নামেৰে আন এখন চৰিত পুথি শংকৰদেৱৰ ওপৰত লিখিছিল।
পৰৱৰ্তী কালত ৰমাকান্ত লিখিছিলে বনমালী দেৱ চৰিত। গোপাল দেৱ তেখেত পপুলাৰ এজ গোপাল আতা, যিটো আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। ভৱানীপুৰীয়া গোপাল দেৱ বুলিও তেখেতক জনা যায় আৰু তেখেতৰ এটা বিশেষ নামেৰে বিভূষিত কৰা হৈছিল, সেইটো আছিলে কথাৰ সাগৰ। তেখেতে লিখিছিল জন্মযাত্ৰা, নন্দোৎসৱ আৰু উদ্ধৱযান। এই তিনিখন লিখিছিলে গোপাল দেৱ, আৰু তেখেতক আমি গোপাল আতা বা ভৱানীপুৰীয়া আতা বা কথাৰ সাগৰ নামেৰে জানো। তেওঁ লিখিছিল তিনিখন গ্ৰন্থ, জন্মযাত্ৰা, নন্দোৎসৱ, উদ্ধৱযান। ভালকৈ মনত ৰাখিব। পদ্মপ্ৰিয়া আই বা কনকলতা আই বুলি আমি জানো, তেখেত আছিলে উমেন পয়েট অফ আছাম। লগতে অনিৰুদ্ধ দেৱ আছিলে মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক, আৰু তেখেতে লিখিছিলে ভক্তিমংগল ঘোষা, পুৰঞ্জন উপাখ্যান, দুকুৰি ফটিমা আৰু নিজ শাস্ত্ৰ। এই কেইখন গ্ৰন্থ লিখিছিল অনিৰুদ্ধ দেৱে, আৰু তেখেত আছিলে মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক। মায়ামাৰা সত্ৰ যাৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ হ'বলৈ ধৰিছিল, সেই মায়ামাৰা সত্ৰখনে প্ৰতিস্থাপন কৰিছিল অনিৰুদ্ধ দেৱে। তাৰপিছত পুৰুষোত্তম ঠাকুৰে লিখি উলিয়াইছিল নঘোষা। এইখিনি হৈছে শংকৰোত্তৰ কালৰ যিসকল লিখক আছিলে তেওঁলোকে লিখা গ্ৰন্থৰাজি। ভালকৈ মনত ৰাখিব। ইয়াৰ ওপৰত আগৰ পৰীক্ষাসমূহতো কুৱেশ্যন অহা দেখা গৈছে, হয়তো নেক্সট পৰীক্ষাবোৰতো ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। বিশেষকৈ কথাৰ সাগৰ কোন আহিব পাৰে, তাৰপিছত অনিৰুদ্ধদেৱ কোন আছিল আহিব পাৰে, এইখিনি মনত ৰাখিব। তাৰপিছত কথা গুৰুচৰিতত কাৰ জীৱন বৃত্তান্ত উল্লেখ কৰা হৈছে, এনেকুৱা ধৰণে আহিব পাৰে। বিশেষকৈ চৰিত পুথিসমূহ কেতিয়া ৰচনা কৰিছিল, কোনটো কালৰ আছিল, সেই সম্পৰ্কে কিন্তু আগৰ ষ্টেট PSC এক্সামতো অহা দেখা গৈছে। নেক্সট আকৌ আৰু কেইগৰাকীমান বিশেষ ধৰণৰ লিখকে লিখা গ্ৰন্থৰ নাম মই ইয়াত উল্লেখ কৰি দিছোঁ। বৰযদুমণি দেৱ, তেখেতে লিখিছিল কেৱলীয়া ঘোষা আৰু গীত মন্দাকিনী। গোবিন্দ মিশ্ৰ, এইটো এটা বিখ্যাত নাম হয়, যিগৰাকীয়ে ভগৱত গীতাখন ট্ৰেন্সলেট কৰিছিলে, লগতে ভক্তি বিবেক যিখন গ্ৰন্থ আছিলে সেইখন অসমীয়ালৈ অনুবাদ কৰিছিল। গতিকে গোবিন্দ মিশ্ৰৰ ভগৱত গীতাখন কিন্তু বহুত পপুলাৰ হয়। এইটোৰ ওপৰত কিন্তু আগতেও কুৱেশ্যন আহিছে আৰু ভৱিষ্যতেও আহিব পাৰে। পৰৱৰ্তী কালত গোপাল মিশ্ৰই ঘোষাৰত্ন ৰচনা কৰিছিল। চিৰামাতাই ঘোষা পটল ৰচনা কৰিছিল। ভগৱত মিশ্ৰই শাশ্বত তন্ত্ৰ আৰু বিষ্ণুপুৰাণ ৰচনা কৰিছিল, আৰু ৰত্নাকৰ মিশ্ৰই গীতা কীৰ্তন ৰচনা কৰিছিল। এইখিনি ভালকে মনত ৰাখিব। যদিও এই পৰৱৰ্তী কেইগৰাকীৰ ওপৰত আগতে কোনো ধৰণৰ কুৱেশ্যন অহা দেখা নাই তেনেকুৱা, কিন্তু হয়তো আহিবও পাৰে, সেইকাৰণে মই ইয়াত দি দিছোঁ। আপোনালোকে অলপ ভালকে লক্ষ্য কৰিব আৰু মন কৰিব। নেক্সট আমি চাই লওঁ ডিভিজন অফ সত্ৰ। এই যিবোৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে আৰু মাধৱদেৱে যিবোৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল, এই সত্ৰসমূহ পৰৱৰ্তী কালত তেখেতসকলৰ যিসকল অনুগামী আছিলে, সেই অনুগামীসকলে 4টা ভাগত বিভক্ত কৰিছিল। আচলতে এই সত্ৰসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিবোৰ সত্ৰাধিকাৰ আছিলে বা সত্ৰৰ যিসকল ভকত আছিলে, তেওঁলোকৰ মাজত কিছু ক্ষেত্ৰত খামখেয়ালি দেখা পোৱা গৈছিল, অৰিয়াৰি হৈছিল, আৰু তেওঁলোকৰ যুক্তি বিবাদৰ ফলতে এই সত্ৰবোৰ পৰৱৰ্তী কালত বিভক্ত হৈছিল 4টা ভাগত। আৰু সেই 4টা ভাগ আছিল ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি। এতিয়া ব্ৰাহ্ম সংহতি যিখন আছিলে, সেই সংহতি প্ৰতিষ্ঠা কৰিছিল দামোদৰ দেৱে। পুৰুষ সংহতি প্ৰতিষ্ঠা কৰিছিল পুৰুষোত্তম ঠাকুৰে। নিকা সংহতি স্থাপন কৰিছিল মথুৰা দাস বুঢ়া আতা। তেখেতৰ আন এটা নাম হৈছে গোপাল তাঁতী, যিগৰাকীয়ে আমাৰ বৰপেটাত বৰ্তমানে যিখন সত্ৰ আছে সেইখন প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত কাল সংহতি গোপালদেৱে প্ৰতিষ্ঠা কৰিছিল, আৰু তেখেতক ভৱানীপুৰীয়া গোপাল আতা বুলিও জানো, আৰু তেখেতে এখন বিখ্যাত সত্ৰ প্ৰতিষ্ঠা কৰিছিল যিখন কালঝাৰ। কাল সংহতি কালঝাৰ তেনেকুৱাই হৈছে, গতিকে কালঝাৰ নামৰ সত্ৰখন তেখেতে প্ৰতিষ্ঠা কৰিছিল। গতিকে এইখিনিও ভালকে মনত ৰাখিব। ইয়াৰ ওপৰত কিন্তু আগৰ পৰীক্ষাত প্ৰশ্ন আহিছে, গতিকে হয়তো আহিবও পাৰে। ডিভিজন অফ সত্ৰ কোন কেইখন কি আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন হয়, এইকেইটা মেটচিং কৰিবও দিব পাৰে বা কাৰেক্ট অপশ্যনো সুধিব পাৰে, গতিকে ভালকে মনত ৰাখিব। তাৰপিছত আমি চাওঁ বুৰঞ্জী, মানে শংকৰোত্তৰ যুগত যিখিনি চৰিত পুথি আছিলে, বংশাৱলী আছিলে, সেইবোৰৰ উপৰিও কিছুমান বুৰঞ্জী লিখা দেখা গৈছিলে, আৰু এই বুৰঞ্জীখিনি মধ্যযুগীয় যিখিনি অসমীয়া সাহিত্য আছে, সেই অসমীয়া সাহিত্যখিনিৰ লগত লগ লাগি পেলাই ৰচনা কৰা হৈছিল। এতিয়া আমি চাই লওঁ বুৰঞ্জী মানে হৈছে ক্ৰনিকলছ। তাৰপিছত বুৰঞ্জী চুকাফাৰ দিনতে, আহোম ৰজাৰ দিনতেই বুৰঞ্জী লিখাৰ যিটো প্ৰক্ৰিয়া সেইটো চলিছিল। প্ৰথম চুকাফাৰ বুৰঞ্জী লিখিছিলে চেংকালু মুচাই নামৰ এগৰাকী
বিখ্যাত পণ্ডিতে তাৰপিছত প্ৰথম অসমীয়া বুৰঞ্জী হৈছে শ্ৰী শ্ৰী শংকৰনাৰায়ণ মহাৰাজৰ জন্মকথা আৰু এইখন চুহুংমুহুঙৰ ৰাজত্ব কালত লিখা হৈছিলে বুৰঞ্জীজ ৱেৰ ৰিটেন বাই চিৰিং ফুকন লেখাৰু বৰুৱা অ'কে এই যে বুৰঞ্জীবোৰ লিখিছিলে বুৰঞ্জী লিখাৰ দায়িত্বসমূহ তেতিয়া স্বৰ্গদেউসকলে বিশেষ কিছুমান ব্যক্তিক গতাই দিছিলে এতিয়া তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে চিৰিং ফুকন লেখাৰু বৰবৰুৱা বা লেখাৰু বৰুৱা এইসকল আৰু এই বুৰঞ্জীসমূহ তেতিয়া যিহেতু এতিয়াৰ ধৰণে কাগজ পোৱা নাছিলে গতিকে তেতিয়া সেই বুৰঞ্জীসমূহ সাঁচিপাতত লিখিছিলে ৰিটেন ইন সাঁচিপাত তাৰপিছত বুৰঞ্জীসমূহ যিবোৰ ঠাইত ৰখা হৈছিলে ছেফলি ৰখা হৈছিলে সেই ঠাইখিনি কোৱা হৈছিলে গন্ধিয়া ভঁৰাল বহুত ভালকে এইটো মনত ৰাখিব বুৰঞ্জীবোৰ য'ত যিটো গৃহত ৰখা হৈছিলে সেই গৃহটোৰ নাম হৈছে গন্ধিয়া ভঁৰাল তাৰপিছত নুমলী বৰগোহাঁয়ে এখন বিখ্যাত বুৰঞ্জী লিখিছিলে যিখন নাম আছিলে চকৰিফেটি বুৰঞ্জী পৰৱৰ্তী কালত এই চকৰিফেটি বুৰঞ্জী আৰু সমসাময়িক যিবোৰ বুৰঞ্জী আছিলে তাত দৰঙী তাত আহোম ৰজাসকলৰ বিষয়ে লিখা হৈছিল লগতে সেই সময়ত বৰবৰুৱাসকলৰ কৰ্মৰাজিবোৰ কি আছিলে তেওঁলোকৰ ভিতৰুৱা কথা কিছুমান তাত লিখিছিলে সেইকাৰণে পৰৱৰ্তী সময়ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই সেই বুৰঞ্জীবোৰ জ্বলাই দিবৰ কাৰণে আদেশ দিছিল আৰু বহুতো বুৰঞ্জী জ্বলাই দিয়া হৈছিল যাৰ ফলত আমি সেই সময়ত লিখা যথেষ্ট পৰিমাণৰ বুৰঞ্জী নাপাওঁ সেইবোৰ হেৰাই যায় গতিকে সেইকাৰণে মই ইয়াত ষ্টাৰ মাৰ্ক দি লিখি থৈ দিছোঁ বাৰ্ণ বাই কীৰ্তিচন্দ্ৰ বৰবৰুৱা মোৰ হিষ্ট্ৰীৰ যিটো ভিডিঅ' পাৰ্ট আছে তাত এই কথাখিনি অলৰেডি উল্লেখ কৰা হৈছে যদি চোৱা নাই আপোনালোকে সেইখিনিও চাই ল'ব গতিকে পৰৱৰ্তী অ'কে অসমীয়া বা আহোম বুৰঞ্জীৰ সমানুপাতিক হিচাপে সমান্তৰালকৈ সেই সময়ত যিবোৰ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য আছিলে সেইবিলাকক লৈও কিছুমান বুৰঞ্জী লিখা হৈছিলে জয়ন্তীয়া বুৰঞ্জী কছাৰী বুৰঞ্জী এই ধৰণৰ বুৰঞ্জীবোৰ লিখা হৈছিলে ঠিক তেনেকৈয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিলে ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগী এওঁলোক দুগৰাকীয়ে ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে এখন বুৰঞ্জী লিখিছিলে এইখন আছিলে ত্ৰিপুৰা বুৰঞ্জী টুংখুঙীয়া বুৰঞ্জী টুংখুঙীয়া আহোমৰে এটা ক্লেন হয় আহোমসকলৰে এটা ভাগ হয় টুংখুঙীয়া আৰু এই টুংখুঙীয়াসকলক লৈ পেলাই এখন বুৰঞ্জী লিখিছিল শ্ৰীনাথ দুৱৰাবৰুৱাই এইটো কুৱেশ্যন কিন্তু আগৰ পৰীক্ষাসমূহত আহিছে শ্ৰীনাথ দুৱৰাবৰুৱাই লিখা বুৰঞ্জীখনৰ নাম কি টুংখুঙীয়া বুৰঞ্জী বা অন্য ধৰণেও আহে এইটো কুৱেশ্যন যে টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল তেতিয়া এনচাৰ হ'ব শ্ৰীনাথ বৰবৰুৱা বা বৰুৱা এইটো হৈছে টুংখুঙীয়া বুৰঞ্জী তাৰপিছত আছাম বুৰঞ্জী পুথি কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাই লিখিছিল আছাম বুৰঞ্জী লিখিছিল হৰকান্ত সদৰ আমিনে লিখিছিল বেলিমাৰ বুৰঞ্জী বিশ্বেশ্বৰ বৈদ্যদ্বীপে লিখিছিল এইটো কুৱেশ্যনো অহা দেখা গৈছে বেলিমাৰখন কোনে লিখিছিল বেলিমাৰ লিখিছিল বিশ্বেশ্বৰ বৈদ্যদ্বীপে কলি ভাৰত বুৰঞ্জী লিখিছিল দুতিৰাম হাজৰিকাই আৰু অসমৰ পদ্য বুৰঞ্জী বুলি পেলাই আমি জানো এই দুখন বুৰঞ্জীক বেলিমাৰ বুৰঞ্জী আৰু কলি ভাৰত বুৰঞ্জী এই দুখন বুৰঞ্জীক আমি অসমৰ পদ্য বুৰঞ্জী বুলি জানো কিয়নো এই দুখন বুৰঞ্জীত পদ্যৰ ষ্টাইলত বা কবিতাৰ ষ্টাইলত লিখিছিলে সেইকাৰণে অসমৰ পদ্য বুৰঞ্জী বুলি এই দুখন বুৰঞ্জীক আমি জানো মই ইয়াত সেইকাৰণে দুইখনতে ষ্টাৰ মাৰ্ক দি থৈ দিছোঁ কিয়নো অসমৰ পদ্য বুৰঞ্জী বুলি যদি পৰীক্ষাত আহে তেতিয়াহ'লে এই দুখনৰ নামেই হ'ব কোন দুখন যে বেলিমাৰ আৰু কলি ভাৰত বুৰঞ্জী এইখিনিতে আকৌ উল্লেখ কৰিব লাগিব যে পুৰণি অসমৰ বুৰঞ্জী বুলি এখন গ্ৰন্থ লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে 1922 চনত আৰু সেইখনক অল্ডেষ্ট আটাইতকৈ পুৰণি অসমীয়া বুৰঞ্জী কোৱা হয় এতিয়া এইখিনিতে এটা কুৱেশ্যন হ'ব পাৰে যে যদি 1922 চনত লিখাখন অল্ডেষ্ট হয় তেতিয়াহ'লে আগৰখিনি কি আছিলে একচুৱেলি অল্ডেষ্ট বুলি এইকাৰণেই কোৱা হৈছে যে আগৰ যিবোৰ বুৰঞ্জী আছিলে সেইবোৰ সাঁচিপতীয়া বুৰঞ্জী আছিলে কিন্তু পৰৱৰ্তী কালত হেমচন্দ্ৰ গোস্বামীয়ে যিখন বুৰঞ্জী লিখিছিলে সেই বুৰঞ্জীখন আছিলে ফাৰ্ষ্ট কম্পাইলড এণ্ড পাব্লিছড মানে বিভিন্ন ধৰণৰ বুৰঞ্জীবোৰ একগোট কৰি তেওঁ এখন বুৰঞ্জী লিখিছিলে সেইখনৰ নাম আছিলে পুৰণি অসমৰ বুৰঞ্জী লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে সেইকাৰণে এইখনক কোৱা হৈছে যে অল্ডেষ্ট আছামিজ কম্পাইলড এণ্ড পাব্লিছড বুৰঞ্জী পৰৱৰ্তী সময়ত আন বহুতো লিখকে বুৰঞ্জী লিখিছিলে তেওঁলোকৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে সূৰ্য কুমাৰ ভূঞা ডক্টৰ সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা বুৰঞ্জীসমূহ হৈছে কছাৰী বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী কামৰূপৰ বুৰঞ্জী সাতসৰী অসম বুৰঞ্জী এইখন বহুত বিখ্যাত হয় সাতসৰী অসম বুৰঞ্জী এইটো আহে পৰীক্ষাত তাৰপিছত পাঠশাহ বুৰঞ্জী সেই সময়ত অকল অসমীয়া আৰু আহোমসকলৰ বুৰঞ্জীয়ে যে লিখিছিল এনেকুৱা নহয় সেই সময়ত যিবোৰ
বেংগলৰ পৰা অহা যিবোৰ মোগলসকল আছিলে তেওঁলোকৰ ওপৰতো মোগল বাদশ্বাহসকলৰ ওপৰতো বুৰঞ্জী লিখিছিল সেই এখন বুৰঞ্জী আছিল পাটচা বুৰঞ্জী দেওধাই অসম বুৰঞ্জী এইবোৰ হৈছে বিখ্যাত বুৰঞ্জী যিখিনি সূৰ্য কুমাৰ ভূঞাই কম্পাইল কৰিছিল পৰৱৰ্তী কালত ডক্টৰ নগেন হাজৰিকাই আন কিছুমান বুৰঞ্জী লিখিছিল সেইবোৰ হৈছে চকৰি ফেটি বুৰঞ্জী অজগৰ বুৰঞ্জী মাটি ফেটি বুৰঞ্জী কাৰখলা বুৰঞ্জী মকৰা জাল এটচেট্ৰা এওঁ লিখা বুৰঞ্জীখিনি সাপৰ নামৰ ওপৰত ভিত্তি কৰি লিখিছিল চকৰি ফেটি অজগৰ কাল ফেটি কাৰখলা মাটি ফেটি ইত্যাদি এইখিনি ডক্টৰ নগেন হাজৰিকাদেৱে লিখা বুৰঞ্জী গতিকে শংকৰোত্তৰ যুগৰ যিবোৰ ধৰ্মীয় শাস্ত্ৰ আছিলে বা গুৰুচৰিত পুথি সেইবিলাকৰ উপৰিও আন কিছুমান মধ্যযুগীয় বা তাৰ পৰৱৰ্তী কালৰ বা শংকৰোত্তৰ কালৰ আন কিছুমান গ্ৰন্থ আছিলে যিখিনি আমি বুৰঞ্জী হিচাপে পাওঁ আৰু সেই বুৰঞ্জীসমূহ কোনে লিখিছিল কেতিয়া লিখিছিল মই অলৰেডি উল্লেখ কৰিছোঁ যিখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে যিখিনি আগৰ পৰীক্ষাসমূহতো প্ৰায় অহা দেখা গৈছে আৰু হয়তো ভৱিষ্যতে আহিব সেইকাৰণে মই আপোনালোকক ইয়াত দি দিছোঁ গতিকে ভালকে মনত ৰাখিব আৰু লাগিলে আপোনালোকৰ নোট বহীত লিখি ৰাখিব নেক্সট আমি চাই লওঁ বকুল কায়স্থ এগৰাকী বিখ্যাত সেই সময়ৰ গ্ৰন্থ লিখক আছিলে তেখেত আচলতে এগৰাকী মেথমেটিচিয়ান হয় গণিতজ্ঞ হয় তেখেতে কিতাবত মঞ্জুৰি বুলি এখন কিতাপ লিখিছিলে এইখন বেচিকেলি এখন লাইব্ৰেৰী চায়েন্স আছিলে আৰু মেথমেটিক্সৰ ওপৰত লিখা কিতাপ আছিলে লাইব্ৰেৰী চায়েন্স মানে এইখনত লিখা আছিলে যে কিতাপবোৰ গ্ৰন্থবোৰ কেনেকে হিচাপ নিকাচৰ ওপৰত বা গ্ৰন্থবোৰ কেনেকে লিখা হয় ক'ত থব লাগে কেনেকে ৰাখিব লাগে এই সম্পৰ্কে লিখা হৈছিলে সেইকাৰণে লাইব্ৰেৰী চায়েন্স আৰু এলং উইথ মেথমেটিক্স এই দুটা লীলাৱতী বুলি যিখন ভাস্কৰ ৰাজচাৰিয়াৰ যিখন গ্ৰন্থ মেথছৰ ওপৰত যিখন গণিতৰ ওপৰত যিখন গ্ৰন্থ আছিল সেই গ্ৰন্থখনক বকুল কায়স্থদেৱে লিখি উলিয়াইছিলে আৰু এইখনৰ নাম আছিলে লীলাৱতী বুলি লীলাৱতী হৈছে এখন অংক শাস্ত্ৰ এইখন লিখিছিলে বকুল কায়স্থই মনত ৰাখিব আৰু লগতে কিতাপত মঞ্জুৰি এই দুটা নাম পৰীক্ষাত প্ৰায়ে অহা দেখা যায় সেই সময়ৰ পোষ্ট শংকৰী ইৰা শংকৰোত্তৰ কালৰ শ্ৰেষ্ঠ কবি বুলি আমি জানো কবিৰাজ ৰাম নাৰায়ণ চক্ৰৱৰ্তী বা কবিৰাজ চক্ৰৱৰ্তী দুটা নামেই হয়তো দিব পাৰে কবিৰাজ ৰাম নাৰায়ণ চক্ৰৱৰ্তী বুলিও দিব পাৰে বা কবিৰাজ চক্ৰৱৰ্তী বুলিও দিব পাৰে যিটোৱে দিয়ে সেইটোৱে কাৰেক্ট হ'ব আৰু তেওঁ হৈছে যে বেষ্ট পয়েট অফ পোষ্ট শংকৰী ইৰা শংকৰোত্তৰ কালৰ শ্ৰেষ্ঠ কবি তেখেতে লিখা কবিতাসমূহ বা কাব্যগ্ৰন্থ যিবোৰ আছিলে সেইবোৰৰ ভিতৰত ব্ৰহ্মবৈবৰ্ত পুৰাণ একেবাৰে বিখ্যাত কিতাপ এইখনৰ ওপৰত কুৱেশ্যন আহিছেই সংখ্যাসুৰ বধ এইটো তেখেতে লিখিছিলে কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ জয়দেৱৰ যিখন গীত গোবিন্দ বুলি পুথি আছিলে সেইখনক কবিৰাজ চক্ৰৱৰ্তীয়ে অনুবাদ কৰিছিল গীত গোবিন্দ শকুন্তলা ভাস্বতী এইসমূহ গ্ৰন্থ ৰচনা কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে পৰৱৰ্তী কালত হস্তি বিদ্যাৰ্ণৱ নামেৰে এখন পুথি লিখিছিলে সুকুমাৰ বৰকাইথে এই পুথিখন কিয় বিখ্যাত এই পুথিখন সেই সময়ত হাতীৰ ওপৰত লিখা গ্ৰন্থ আছিলে পিক্টৰিয়েল বুকছ হয় চিত্ৰ আকাৰে লিখা এখন কিতাপ হয় এই কিতাপখন শিৱসিংহৰ দিনত ৰচনা কৰা হৈছিলে আৰু সুকুমাৰ বৰকাইথৰ যিখন গ্ৰন্থ আছিলে হস্তি বিদ্যাৰ্ণৱ এই হস্তি বিদ্যাৰ্ণৱখনৰ পেইণ্টাৰ দুগৰাকীৰ নাম হৈছে দিলবৰ আৰু দুচাই তেওঁলোকৰ ওপৰতো কুৱেশ্যন আগৰ পৰীক্ষাসমূহত অহা দেখা গৈছে লগতে এইখিনিতে উল্লেখ কৰোঁ যে কবিৰাজ চক্ৰৱৰ্তীও বৰৰজা ফুলেশ্বৰী আৰু শিৱসিংহৰ দিনত তেওঁ গ্ৰন্থসমূহ ৰচনা কৰিছিল ইয়াৰ উপৰিও যেনেকৈ হাতীৰ ওপৰত আমি কিতাপ লিখা দেখা পাইছোঁ তেনেকৈ ঘোঁৰাৰ ওপৰতো ঘোঁৰাবোৰ কেনেকৈ ৰাখিব লাগে কেনেকৈ চৰাব লাগে সেই সম্পৰ্কেও সেই সময়ত এখন কিতাপ লিখা হৈছিলে যিখন আছিলে ঘোঁৰা নিদান বুলি কিন্তু ইয়াৰ ৰাইটাৰ কোন আছিল সেইটো জনা নাযায় গতিকে এইখিনিও উল্লেখ কৰিবলগীয়া বা মনত ৰাখিবলগীয়া কথা ইয়াৰ ওপৰত যথেষ্ট পৰিমাণৰ প্ৰশ্ন হয়তো আহিব পাৰে আপোনালোকে এইখিনিও স্ক্ৰীনশ্বট মাৰি থব বা লিখি ৰাখিব বিশেষকৈ বকুল কায়স্থৰ কথা কবিৰত্ন সৰস্বতীৰ কথা হস্তি বিদ্যাৰ্ণৱ এই সম্পৰ্কৰ কথাখিনি মনত ৰাখিবই লাগিব গতিকে এইখিনিয়ে আছিলে শংকৰোত্তৰ কালৰ বিখ্যাত গ্ৰন্থসমূহ আৰু গ্ৰন্থ লেখকসমূহ গতিকে আমি এতিয়া আজিৰ যিখিনি কথা ডিছকাছ কৰিলোঁ সেইখিনিৰ ওপৰত কেইটামান কুৱেশ্যন লৈ লওঁ আৰু সেইখিনি ডিছকাছ কৰোঁ হুইচ চেঞ্চুৰী উইটনেছ দ্য গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য চৰিত পুথিসমূহ কোনটো শতিকাত বিকশিত হৈছিল অপশ্যনবোৰ হৈছে 15 শতিকা বি 16 শতিকা চি 17 শতিকা ডি 18 শতিকা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ চি 17th চেঞ্চুৰী 17 শতিকাত চৰিত পুথিসমূহ বিকশিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 2 চৰিত পুথিছ ৱাৰ ৰিটেন ইন চৰিত পুথিসমূহ কেতিয়া লিখা হৈছিল অপশ্যনবোৰ হৈছে এ বৈষ্ণৱাইট ইৰা বি প্ৰি বৈষ্ণৱাইট ইৰা চি পোষ্ট বৈষ্ণৱাইট ইৰা আৰু ডি এনচিয়েণ্ট ইৰা বৈষ্ণৱ যুগত
প্ৰাক বৈষ্ণৱ যুগত আৰু বৈষ্ণৱোত্তৰ যুগত নে পুৰণি যুগত লিখা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি পোষ্ট বৈষ্ণৱাইট ইৰাত লিখা হৈছিলে বা পোষ্ট শংকৰী ইৰাত লিখা হৈছিলে চৰিত পুথি নেক্সট হু ৰোড ভক্তিমঙ্গল ঘোষা ভক্তিমঙ্গল ঘোষাখন কোনে লিখিছিলে অপচনবোৰ হৈছে এ গোপালদেৱ বি অনিৰুদ্ধদেৱ চি শংকৰদেৱ ডি নান অফ দিছ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অনিৰুদ্ধদেৱ তেখেতে ভক্তিমঙ্গল ঘোষা লিখিছিল আৰু তেখেত কোন আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক আছিল ভালকৈ মনত ৰাখিব নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰান্সলেটৰী ৱৰ্ক বাই গোবিন্দ মিশ্ৰই অনুবাদ কৰা গ্ৰন্থ তলৰ কোনখন হয় অপচনবোৰ হৈছে ভাগৱত গীতা বি ভক্তি বিবেক চি বোথ এ এণ্ড বি ডি নান অফ দিছ গতিকে অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি বোথ এ এণ্ড বি ভাগৱত গীতা আৰু ভক্তি বিবেক দুয়োখনেই হৈছে গোবিন্দ মিশ্ৰৰ অনুবাদমূলক গ্ৰন্থ পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 চুজ দ্য কাৰেক্ট এনসাৰ ফ্ৰম দ্য অপচন গিভেন বিলো তলত দিয়া যিবোৰ বিকল্প আছে সেইবোৰৰ ভিতৰত শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে এক নম্বৰত কৈছে যে ব্ৰহ্ম সংহতি প্ৰতিষ্ঠা কৰিছিল গোপালদেৱে পুৰুষ সংহতি প্ৰতিষ্ঠা কৰিছিল মথুৰাদাস বুঢ়াআটাই নিকা সংহতি প্ৰতিষ্ঠা কৰিছিল পুৰুষোত্তম ঠাকুৰে আৰু কাল সংহতি প্ৰতিষ্ঠা কৰিছিল দামোদৰদেৱে গতিকে আমি এই গোটেইকেইটা যদি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আমি গম পাম যে ব্ৰহ্ম সংহতি প্ৰতিষ্ঠা কৰিছিল দামোদৰদেৱে গতিকে 1 2 ডি লগত মিলিব আৰু যদি আমি ভালকৈ লক্ষ্য কৰোঁ অপচন কেইটা তেতিয়াহ'লে আমি পাওঁ যে অপচন নম্বৰ বি টোৱে অকল 1 2 ডি লগত আছে সো তেনেকৈ আমি কৰিব পাৰোঁ অপচন বি টো কাৰেক্ট হ'ব তথাপি আমি বাকিখিনিও চাই লওঁ ব্ৰহ্ম সংহতি দামোদৰদেৱে প্ৰতিষ্ঠা কৰিছিল পুৰুষ সংহতি প্ৰতিষ্ঠা কৰিছিল পুৰুষোত্তম ঠাকুৰে পুৰুষ মনত ৰাখিব পুৰুষোত্তম পুৰুষ সংহতি এই এনেকৈ মনত ৰাখিব আপোনালোকে পুৰুষ সংহতি প্ৰতিষ্ঠা কৰিছিল পুৰুষোত্তম ঠাকুৰে সো 2 চি লগত মিলি আছে তাৰপিছত নিকা সংহতি প্ৰতিষ্ঠা কৰিছিল গোপালদেৱে নিকা সংহতি হৈছে 3B আৰু কাল সংহতি প্ৰতিষ্ঠা কৰিছিল নিকা সংহতি প্ৰতিষ্ঠা কৰিছিল 3B মথুৰাদাস বুঢ়াআটাই আৰু কাল সংহতি প্ৰতিষ্ঠা কৰিছিল 4A গোপালদেৱে এইকেইটা ভালকে মনত ৰাখিব আপোনালোকে আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ নিকা সংহতি মথুৰাদাস বুঢ়াআটা তেখেত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ আছিলে আৰু গতিকে বৰপেটা সত্ৰ কোনটো সত্ৰৰ আণ্ডাৰত পৰে নিকা সংহতিৰ আণ্ডাৰত পৰে সেইটো মনত ৰাখিব গতিকে ইয়াত কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি 1D 2C 3B আৰু 4A নেক্সট কুৱেশ্যন নম্বৰ 6 বুৰঞ্জীসমূহ হৈছে অটোবায়োগ্ৰাফিকেল ৰাইটিংছ অফ দ্য আহোম ৰুলাৰ্ছ B diaries written by the monarchs আৰু C chronicles আৰু D all of the above ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C chronicles next which one of the following was the oldest compiled and published Assamese বুৰঞ্জী তলৰ কোনখন আটাইতকৈ পুৰণি কম্পাইল আৰু পাবলিছড প্ৰকাশিত হোৱা অসমীয়া বুৰঞ্জী অপচনবোৰ হৈছে পুৰণি অসমৰ বুৰঞ্জী অপচন বি শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্ম কথা অপচন চি হৈছে কছাৰী বুৰঞ্জী অপচন ডি হৈছে নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ পুৰণি অসমৰ বুৰঞ্জী নেক্সট কুৱেশ্যন নম্বৰ 8 হু ৰোড সাতসৰী অসম বুৰঞ্জী সাতসৰী অসম বুৰঞ্জীখন কোনে লিখি উলিয়াইছিল অপচনবোৰ হৈছে অপচন এ ডক্টৰ সূৰ্য কুমাৰ ভূঞা অপচন বি ডক্টৰ নগেন হাজৰিকা অপচন চি নুমলী বৰগোহাঁই অপচন ডি নান অফ দিছ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ডক্টৰ সূৰ্য কুমাৰ ভূঞা নেক্সট বকুল কায়স্থ এগৰাকী বিখ্যাত কি আছিলে অপচনবোৰ হৈছে এ ফিলচফাৰ বি ইকনমিষ্ট চি ড্ৰামেটিষ্ট ডি মেথমেটিচিয়ান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি মেথমেটিচিয়ান আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগত আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' চাই যদি ভাল পাইছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কমেণ্ট আৰু উপযুক্ত পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য বেষ্ট পয়েট অফ পোষ্ট শংকৰী ইৰা শংকৰোত্তৰ কালৰ শ্ৰেষ্ঠ কবি বুলি আমি কাক জানো অপচনবোৰ হৈছে কবিৰাজ চক্ৰৱৰ্তী বি ৰাম সৰস্বতী চি হৰিহৰ বিপ্ৰ আৰু ডি নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ কবিৰাজ চক্ৰৱৰ্তী গতিকে এইকেইটাই আছিলে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ